বহুতে ভাল খবৰ লৈ আহিছোঁ তোমালোকৰ বাবে ইতিমধ্যে তোমালোকে গম পাইছা ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰিজাল্ট দিয়া হৈছে সেইটো কাৰণে তোমালোকে এইটো ভিডিঅ' কেনেকৈ চাব পাৰিবা আৰু লগতে আৰু বহুতো আপডেট তোমালোকে এইটো ভিডিঅ'ৰ পৰা সেইটো কাৰণে শেষলৈকে চাই থকা স্কিপ নকৰাকৈ আৰু প্ৰথমতে মই ক'ব বিচাৰিছোঁ যেন তোমালোকে ইয়াত সকলোবোৰ আপডেট পাই থাকিবা এতিয়া যি আপডেটে আহে তোমালোকে ইয়াত পাই থাকিবা সেইটো কাৰণে ন'টিছখন তোমালোকে চাই থাকিবা লেটেষ্ট নিউজত তাৰোপৰি তোমালোকৰ লগইন আৰু এপ্লিকেশ্যন পাছৱৰ্ড দি তোমালোকে লগইন কৰিবা মই ডাইৰেক্ট তোমালোকক কেনেকৈ চাব পাৰিবা সেয়া দেখাই দিছোঁ ভিডিঅ'ত তোমালোকে চাই থাকা বন্ধুসকল তোমালোকে নিজৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন আই ডি তোমালোকে লগইন কৰি ল'বা লগইন কৰাৰ পিছত তোমালোকে জানা এনেকৈ আহিব তোমালোকৰ সকলোবোৰ ডিটেইলছ ইয়াত আহি যায় তোমালোকৰ এভেইলেবল চইজ ইম্পৰ্টেণ্ট মেছেজ ফাৰ্ষ্ট কাউন্সিলিং ইতিমধ্যে অফাৰ হৈ গৈছে সেয়া লিখা থাকিব ইম্পৰ্টেণ্ট মেছেজত তাৰ উপৰি টোটেল তোমালোকৰ এভেইলেবল চইজ কিমান আছিলে ফিল চইজ কিমান কৰিছিলা আনফিল কিমান কৰিছিলা আনলক কৰি থৈছিলা যেন সেয়া কথা উল্লেখ থাকিব তোমালোকৰ কাৰেণ্ট চইজ ফিলিঙত আনলক কৰি থ'লেও তোমালোকে দেখিছে একো হোৱা নাই মই যাৰ চাইছোঁ তাৰ আনলক হৈ আছিলে ল'ৰাজনৰ তো সেইটো কাৰণে তেখেতৰ প্ৰব্লেম হোৱা নাই গতিকে আনলক কৰাটো বেছি সুবিধাজনক তোমালোকে ছাইডত ছিট এলটমেণ্ট ৰিজাল্ট বুলি আছে য'ত তাত তোমালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা তাত তোমালোকে যেতিয়া চেক কৰিবা তাত তোমালোকৰ এনেকুৱা অপশ্যন থাকিব অপশ্যন থাকোঁতে তাত তোমালোকে ভিউ এলটমেণ্ট ৰিজাল্ট ডাউনলোড প্ৰভিজনেল ছিট এলটমেণ্ট তেনেকৈ থাকিব তাত তোমালোকে ক্লিক কৰি পিনে চাব পাৰা তাৰোপৰি তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰা ইয়াত কমপ্লিট হৈ গৈছে অলৰেডি মানে ইয়াত কমপ্লিট লিখা আছে আৰু ইয়াত তোমালোকে মন কৰিবা যে সকলোবোৰ আটেনশ্যন দিয়া কেণ্ডিডেট কি তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত হেল্থ তোমালোকে মেছেজ পাবা লগতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ ছিট দিয়া আছে যিজনে ছিট পাইছে যিজন ল'ৰাই ছিট পাইছে তেখেতৰ কথা লিখা দিয়ে কেণ্ডিডেট ইউ হেভ বিন এলটেড এ ছিট মানে তোমালোকে ছিট পাইছা আৰু তুমি এতিয়া ৰিপৰ্ট কৰিব লাগিব ওচৰত নিয়েষ্ট গভৰ্ণমেণ্ট আই টিত গৈ যদি মানে তোমালোকে ৰিপৰ্ট নকৰে গভৰ্ণমেণ্ট আই টি এখনত গৈ তেতিয়া তোমালোকৰ কি হ'ব ছিটটো কেঞ্চেল হৈ যাব কিন্তু তোমালোকে ওচৰৰ প্ৰাইভেট আই টিত গ'লে নহ'ব গভৰ্ণমেণ্ট আই টিত যাবা গভৰ্ণমেণ্ট আই টিত গৈ তোমালোকে এডমিশ্যন ল'ব লাগিব বা তোমালোকে এডমিশ্যন সেই ট্ৰেডটো নপঢ়োঁ বুলি ভাবিলেও তোমালোকে তালৈকে ক'ব লাগিব নহয় তোমালোকে নেক্সট কাউন্সিলিং কৰিব নোৱাৰিবা এতিয়া তোমালোকে ডাউনলোড ছিট এলটমেণ্ট লেটাৰত যাবা তাত তোমালোকে ডাউনলোড কৰাত চাবা তাত তোমালোকৰ ৰাউণ্ড 1 চইচ কেই নম্বৰ তোমালোকৰ প্ৰিফাৰেঞ্চ কেই নম্বৰ আছিলে ইনষ্টিটিউটখনৰ নাম সকলোবোৰ অল ডিটেইলছ থাকিব তোমালোকক দেখাই দিছোঁ প্ৰগ্ৰেমৰ নেম তুমি কোনটো ট্ৰেডত পাইছা তোমালোকৰ ৰেংক কিমান আছিলে বা তোমালোকৰ যি এলটমেণ্ট কেটেগৰী বুলি কয় সেইটো তোমালোকে অপেনত পাইছা বা তোমালোকে কেটেগৰীত পাইছা সেয়াও তোমালোকৰ ধুনীয়াকৈ লিখা থাকিব তাৰপিছত তোমালোকৰ যি তোমালোকৰ এলটমেণ্ট কোটা আছে সেয়া তোমালোকৰ হোম ষ্টেটত আছা লগতে তোমালোকে NCVT পাইছা নে কিহত পাইছা ছিট টাইপ জেণ্ডাৰ সকলোবোৰ তোমালোকৰ ডিটেইলছত থাকিব তোমালোকে সেইখন ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড প্ৰভিজনেল এলটমেণ্ট লেটাৰ ক্লিক কৰি তোমালোকে চিম্পলকৈ ডাউনলোড কৰি দিব পাৰিবা তোমালোকে ডাউনলোড কৰি এনেকৈ দেখিব পাবাই তোমালোকে সকলোবোৰ ডিটেইলছ তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত তোমালোকৰ যিবোৰ আছিলে কেণ্ডিডেট প্ৰফাইল হওক বা সকলোবোৰ ডিটেইলছ তোমালোকে ইয়াত দেখিব পাবা তন্নক লিখিব দিয়ে কেণ্ডিডেট ইউ হেভ বিন এলটেড এ ছিট ইয়াৰ প্ৰিণ্ট আউটটো লৈ যাব লাগিব তোমালোকে ইয়াৰ প্ৰিণ্ট আউটটো লৈ গৈ তোমালোকে আই টি আইত জমা দিব লাগিব আৰু তোমালোকৰ আৰু কি আছে মই দেখাই দিছোঁ আৰু যদিহে তোমালোকে ছিট এলটমেণ্ট ৰিজাল্টত ক্লিক কৰা তেতিয়া কি আহিব মই সেয়াও তোমালোকক ধুনীয়াকৈ দেখাই দিছোঁ তোমালোকে চাই যোৱা তাতো তোমালোকৰ একেখনেই আহিব যেন তোমালোকৰ ৰাউণ্ড কেই নম্বৰ কাউন্সিলিঙত পাইছা বা ইনষ্টিটিউটখনৰ নেম প্ৰগ্ৰেম নেম ৰেংক টাইপ সেইবিলাকে আহিব তোমালোকৰ বিশেষ একো নাথাকে তোমালোকে দুয়োখনতে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ইয়াত কৰা বা তাত কৰা একেই কথা কিন্তু ডাউনলোড কৰি ল'বা ডাউনলোড কৰি ডকুমেণ্টবোৰ লগত লৈ যাবা এয়াই আছিলে ভিডিঅ' যদি চাই পাইছা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা কিবা যদি অসুবিধা পাইছা আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা মোৰ অলপ অসুবিধাৰ কাৰণে ভিডিঅ'টো বনাব লেট হ'ল কিন্তু তোমালোকে চিন্তা কৰা নেক্সট ভিডিঅ'বোৰ টাইম টু টাইম পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ